हेलो नमस्कार नमस्कार मैं स्मृति आपलोक সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ আজি বহুত দিনৰ পৰা আহিম বুলিও অহা নহয় আপোনালোকৰ ওচৰলৈ আসলতে কেতিয়াবা কিবা কিবি হৰুৱা কাম কৰতে ব্যস্ত থাকোতে কি হৈ যায় মানে সময়বোৰ নিমিলা নিচিনা হয় আৰু সময়বোৰ নিমিলা হোৱাৰ কাৰণে মানে ভিডিঅটো বনালেও আকৌ আপলোড দিয়া নহয় তেনেকুৱাকে এডিটিং কৰিবলৈ থাকে এইবিলাক কৰা নহয় আৰু এই থাকক দিয়া এনেকুৱা নিচিনাকৈ থাকি যায় বনালেও তো হে আৰু আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি আপোনালোকে আশা কৰোঁ আপোনালোকৰ মৰমেৰে মোক আদৰি ল'ব আৰু আজি মই দেখুৱাবলৈ বিচাৰিছোঁ মোৰ সৰু সৰু সপোনবোৰ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ আৰু মোৰ সপোনবোৰত আপোনালোকক জড়িত কৰোঁ আৰু আপোনালোকে জড়িত হওক মোৰ সপোনবোৰত ভাল লাগিব আপোনালোকে মোৰ লগত থাকিলে আৰু ক'বই নাজানিছোঁ মোৰ সপোনবোৰ আচলতে এই পিছফালে আছে নহয় ইয়াতে জড়িত হৈ আছে কাপোৰৰ টুকুলাত তো আজি মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ মোৰ ষ্টক থকা কাপোৰখিনি বৰ বেছিটো ষ্টক নাই যিখিনি আছে সেইখিনিয়ে দেখুৱাম আহক মোৰ কাপোৰবোৰ চাওঁ কি আছে আৰু আপোনালোকে আহিব পাৰিব মোৰ দোকানখন আছে আপোনাৰ মাকুম বাইপাছত থানা চাৰিআলি অভাৰব্ৰিজৰ ওচৰতে একদম 0 পইণ্টৰ ওচৰত অভাৰব্ৰিজৰ পৰা অলপ আহি এইখিনিতে আপোনালোকে আহিব কাৰোবাক যদি মেচিং কাপোৰ লাগে কম দামত দি আছোঁ আৰু ঘৰতে পোৱা সকলো ধৰণৰ কাপোৰ বুলি ক'ব লাগিব বিশেষকৈ মৰাণ জনগোষ্ঠীৰ চালিধৰা গামোচা কলীয়া ৰিহা পাঁচকঠীয়া সৰলোৱা পাঁচকঠীয়া কইনা পাঁচকঠীয়া পাগুৰি মৰাণ গামোচা ইত্যাদিকে ধৰি চেলেং চাদৰ তেনেকৈ সকলোবোৰ আছে আৰু আপোনালোকক মই যিমানখিনি পাৰোঁ যোগান ধৰিম আপোনালোকে চাওক আহক মোৰ কাপোৰবোৰ এয়া মই আপোনালোকৰ ওচৰত দেখুৱাব বিচাৰিছোঁ এখন চালিধৰা গামোচা দেখা পাইছেনে মৰাণ জনগোষ্ঠীৰ এই কাপোৰখন লাগে মৃত্যুপতাত বা যিকোনো ডাঙৰ ভকতসকলে বা গোপিনীসকলে তলত পাৰি লয় আৰু এইখন আহিলে এইটো চব ওচৰৰ পৰা দেখুৱাই দিছোঁ মই এইটো আপোনাৰ কছাৰী ফুলটো আৰু ইয়াত বিভিন্ন ধৰণৰ বুটা বচা আছে সৰু সৰুকৈ মই একেবাৰে মেলি দেখুৱাই দিছোঁ আৰু ইয়াত দুটক হৈ আছে এইখন হ'ল দোকাঠী কাপোৰ সকামে নিকামে লোৱা হয় গোটেই বুটা বচা আৰু এইটো চব ওচৰৰ পৰা দেখুৱাই দিছোঁ মই ধুনীয়াকৈ এইটো ফুল আছে দুইটা চাইডে ফুল আছে এইফালেও আছে এইফালেও আছে আৰু গোটেই সৰু সৰু খুব ঘন বুটা এইখন ইমান দীঘল এইখনো বুটক হৈ আছে আৰু আটাইতকৈ হেভি আটাইতকৈ স্পেচিয়েল বস্তুটো লৈ আছোঁ পাঁচকঠীয়া যিটো কইনাৰ পাঁচকঠীয়া বহুত বহল দীঘল হয় এইটো চব ইয়াৰ কামবিলাক মুগাৰে কৰা হয় এইবোৰ মুগা সূতাৰ হয় খুব ঘনকৈ ইয়াত 9টা নে 11টা বেলেগ বেলেগ ফুটুকি আছে ছাতি জাপিৰ পৰা আদি কৰি পখিলা ফুল আৰু হাতী খোজ ঘোঁৰা খোজ কিবা কিবি ধেৰ আছে বহুত দীঘল বহল হয় ফুলাম গামোচাৰ হেভি ষ্টক আছে এইখন হ'ল দৰা গামোচা এটা চাইডে এইফালে দেখাওঁ এইফালে ফুল আছে আৰু মাজত গোটেই বুটা এটা আছে তেনেকুৱা থাকে আৰু এইবিলাক নৰ্মেল ফুলাম গামোচা আৰু মোৰ গামোচা ষ্টকটো দেখুৱাই লওঁ কাৰোবাক লাগিলে ক'ব একদম পূৰা হেভি ষ্টক হৈ লৈছোঁ মৰাণ গামোচাৰ পৰা ফুলাম গামোচালৈ গোটেইখিনি আছে আৰু এইফালে মিচিং যোৰা এইখিনি আহিলে আপোনাৰ চেলেং মিচিং যোৰা এইবিলাক পিয়ৰ টচৰ আছে পিয়ৰ টচৰ মেখেলা পিয়ৰ টচৰ ৰিহা চব পাব মই আপোনালোকৰ ওচৰত যিমান পাৰোঁ সিমানখিনি চেষ্টা কৰিম আগবঢ়াই দিবলৈ প্ৰতিটো বস্তুৱে ঘৰত বোৱা আৰু আপোনালোকে ইচ্ছা কৰিলে অৰ্ডাৰো দিব পাৰে ঘৰত বোৱা মেখেলা চাদৰে হওক বা কঁকাল মৰা চাদৰে হওক বা গামোচাই হওক বা আন চেলেং দোকাঠী কাপোৰ তেনেকুৱা আন কিবা পাঁচকঠীয়া তেনেকুৱা হওক আপোনালোকে মোক কণ্টেক্ট কৰিলে পাব আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ
আৰু আপোনালোকৰ পৰা বহুত মৰম আশা হেঁপাহ চব বিচাৰিছোঁ আপোনালোকৰ ওচৰত। আপোনালোকৰ সঁহাৰি অবিহনেতো সম্ভৱেই নহয় বাৰু আগবাঢ়ি যোৱাটো। বা আপোনালোকৰ ওচৰলৈ মই এইখিনি আগবঢ়াই দিবলৈ যে মোৰ সাহস অকণমান গোটাই মেলি আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ, সেইটো মানে নিজকে সুখী আৰু বোৱা কাপোৰক লৈ কিবা এটা কৰিবলৈ ওলাইছোঁ বুলি। আৰু আপোনালোকে আশীৰ্বাদ দিব, মৰম কৰিব। আপোনালোকৰ ওচৰত মই আপোনালোকে আদৰি ল'ব, মই আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। মোৰ ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ আৰু আপোনালোকক ধন্যবাদ পুনৰবাৰ জনাইছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আপোনালোকৰ আপোনজনৰ ওচৰলৈ মোৰ বোৱা কাপোৰবোৰ পঠিয়াব। ভাল লাগিব মোৰ, আৰু যিয়ে লয় তেওঁ ছেটিছফাইড হৈ যাব যে বোৱা কাপোৰখিনি পায়। তো মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাওঁ, পুনৰবাৰ ধন্যবাদ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত, আৰু নতুন নতুন কাপোৰ আহিলে আপোনালোকক মই আগবঢ়াই দিম। আপোনালোকে ভিডিঅ' চাব। থেংক ইউ, থেংক ইউ, থেংক ইউ, ধন্যবাদ।